खुलुमबाय बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय फैबाय थानाय बीटीसी बिसायख'थियाव 25 नं बागानपारा बियाबनिफ्राय इउपिपिएल दोलोनि बिजाथियानो देरहागोन बेवहाय गुबुन रावबो दोलोआ इउपिपिएल दोलोजों जुजिनो हानाय गोहो गैया रायजो राजाफोरनि मददजों गोबां भटनि फारागथियाव इउपिपिएल दोलोआनो देरहागोन बे बाथ्राखौ बुंदों बीटीसी हायुङारि गावखुंथायनि बुंथिगिरि एबा आथिखालाव 25 नं बागानपारा बियाबनि इउपिपिएल दोलोनि बिजाथि खाथिराम बर'आ 25 नं बागानपारा बियाबनि थाखाय बिसायख'थि फोसावदिं मेलनि गाहाय मावखुलि बेखेवनानै खाथिराम बर'आ बुंथिबावो दि थांनाय 2020 मायथाइनि बीटीसी बिसायख'थियावबो जों गामि गामि हाबनानै मेल मिटिं खालामना रायजोफोरजों लोगोसेनो थाफानानै खामानि मावदों आरो देरहानो हादों गुबुन राजखान्थि दोलोआ बेवहाय गिदिर मेल मिटिं खालामफैबाबो इउपिपिएल दोलोआ बेवहाय जेबो रोखोमनि खहा जानाय नङा गुबुन राजखान्थि दोलोनि गिदिर मेल मिटिंआव खोनासंनो थांबाबो रायजो राजाफोरा भट होनाय नङा बेवहाय इउपिपिएल दोलोआनो देरहासार जागोन होनना बुंथिबावो खाथिराम बर'आ दे এটা সময়ত হয় মানে বিশাল নিৰ্বাচনী প্ৰচাৰ ইয়াৰ জৰিয়তে মানে নিৰ্বাচনৰ যিখিনি ৰণকৌশলীটো কৰা হৈছিল কিন্তু আজি তাৰিখত আমি দেখিছোঁ বিগত যি লোকসভা নিৰ্বাচন আৰু অন্যান্য নিৰ্বাচনতো আমি মাইক্ৰ' লেভেলত আমাৰ যিখিনি মেনেজমেণ্ট বা মাইক্ৰ' লেভেলৰ যিখিনি মানে ষ্ট্ৰেটেজি আমি সেইটো কৰিছিলোঁ আৰু আমি সুন্দৰভাৱে বিগত যিখিনি নিৰ্বাচন আছে সেই নিৰ্বাচনবিলাকত আমি সফলতা অৰ্জন কৰিছিলোঁ আৰু এই সময়তো আমি সমগ্ৰ বিটিআৰৰ লগতে আমি 25 নং বাগানপাৰা সমষ্টি আমি মাইক্ৰ' লেভেলত আমাৰ যিখিনি মেনেজমেণ্ট এই মেনেজমেণ্টৰ জৰিয়তে আমি হ'বলগীয়া যি 22 তাৰিখত যি বিটিচি নিৰ্বাচনত আমি সফলতা অৰ্জন কৰিম বিজেপিৰ যিটো আগ্ৰহ এইটোতো নতুনত্ব নাই ইয়াত দেখো কাৰণ 2020 চনতো ইয়াত মানে বিজেপিৰ প্ৰাৰ্থী আছিলে ইয়াত বিভিন্ন দলৰ প্ৰাৰ্থী আছিলে আৰু নিশ্চয় এইখিনি সময়তো 2020 চনতো আজি 2025 চনত যিমানখিনি মানে মুদাফুটা নেতাবিলাকে ইয়াত ভিৰ কৰিছে এইখিনি মুদাফুটা নেতাসকলেও মানে 2020তো মানে ভিৰ কৰিছিলে নিশ্চয় 2020তো আমি বহুত এটা ব্যৱধানত আমি জয়যুক্ত হৈছোঁ আৰু এই বেলিও 2025 চনতো আমি বহুত মানে ব্যৱধানত আমি ইউপিপিএল দলে জয়যুক্ত হ'ব সমাগত বিটিচি নিৰ্বাচন অহা 22 ছেপ্টেম্বৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই যি বিটিচি নিৰ্বাচন বা নিৰ্বাচনৰ যিখিনি কাম-কাজ এই কাম-কাজটো সুন্দৰভাৱে সফলভাৱে পৰিচালনা কৰাৰ কাৰণে নিশ্চয় এটা খুকীয়া কাৰ্যালয় লগা হয় আৰু এই খুকীয়া কাৰ্যালয় আজি আমি 25 নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত আমাৰ বাগানপাৰা যিটো বাগানপাৰা এই বাগানপাৰা বজাৰৰ যিটো বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডৰ ওচৰত আমি কাৰ্যালয়টো উদ্বোধন কৰিছোঁ আৰু নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ যি নিৰ্বাচনী যিখিনি কাম-কাজ এই কাম-কাজ ইয়াৰ পৰাই আমাৰ পৰিচালনা হ'ব আৰু আজি আমি 15টা যি আমাৰ প্ৰাইমাৰী আছে এই 15টা প্ৰাইমাৰীত আমি সকলোতে আমাৰ এটা নিৰ্বাচনী মানে পৰিচালনা অফিচ থাকিব কাৰ্যালয় থাকিব আৰু আজি তাৰিখত আমি 15টা প্ৰাইমাৰীত আমি এটাৰ পিছত এটা আমাৰ যি নিৰ্বাচনী পৰিচালনা কাৰ্যালয়টো আমি উদ্বোধন কৰিম আৰু এই যি কাৰ্যালয়ৰ পৰা আমাৰ গোটাই নিৰ্বাচনী কাম-কাজ ইয়াৰ পৰা সহযোগিতা হ'ব আৰু এটা কথা যে আমি আমাৰ কেন্দ্ৰীয়ভাৱে যি মানে মেনিফেষ্টো আমাৰ যি সমাগত যি বিটিচি নিৰ্বাচন এই বিটিচি নিৰ্বাচনৰ কাৰণে কেন্দ্ৰীয়ভাৱে ইয়াত আমাৰ মেনিফেষ্টোটো ইয়াত আহি আছে আৰু আজি আমি আমাৰ যি 25 নং বাগানপাৰা সমষ্টি ইয়াত মানে যিখিনি মানে আমাৰ কৰণীয় আমি কি কৰিব বিচাৰিছোঁ আগন্তুক মানে 5টা বছৰত ইয়াত এটা মেনিফেষ্টো আজি আমি ৰাইজৰ হাতত মানে উচৰ্গা কৰিম আৰু এইখিনিও আজি আমি একেলগে উদ্বোধন কৰি আমাৰ যিখিনি মেনিফেষ্টোখিনি আমি ৰাইজৰ হাতত উচৰ্গা কৰিম